গাইস ফাইনালি হসাকৈ লছ নাই বাকি ভাই এই ডিং 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 যাব না তো গাইস ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ। তো গাইস আজি এতিয়া মই আৰু আনোৱাৰ দুইটাই নগাঁও যাব লৈছো বাইক দি, ঠিক আছে। মানে আগতে পুলিচ বহি গ'ল, সেইকাৰণে বাইকটো থৈ এতিয়া সি কৈ আছে যে আমি কিহত যাম আজি, চিএনজিত যাম। কাৰণ আছে, কাৰণটো মই আগত কৈ আছো। ইয়াত বাইক ধুনীয়াকে থৈ দিলো, এতিয়া চিএনজিৰ ওচৰত গৈ আপোনালোকক কৈ আছো কিয় যাম চিএনজিত আৰু বাইক লৈ কিয় নাযাম। তো গাইস এতিয়া শুনিলো যে আমাৰ নগাঁৱৰ পাখি ৰাজবংশী বোলে আমাৰ মহেন্দ্ৰহঁত আহিছে। তো তাৰ কাৰণে এতিয়া গৈ আছো মহেন্দ্ৰহঁত, গৈ চাব আহিছে নে নাই ৰেলি। কাৰণ সৰুৰ পৰাই ক্ৰাছ খাই আহিছো ন, তোমাৰো ক্ৰাছ মোৰো ক্ৰাছ দেই। পাখি ৰাজবংশী কিন্তু আমাৰ ক্ৰাছ হয় হা। আজি গৈ চাওঁ সঁচাকে আহিছে নে নাই। এইপিনে মহেন্দ্ৰ আহি পাই গ'লো। তো গাইস আহি পাই গ'লো মহেন্দ্ৰ, এতিয়া সঁচাকে আহিছে যে। এইপিনে বাহঁতে ফটো চটো মাৰি আছে। তো গাইস ফাইনালি সঁচাকৈ লছ নাই পাখি ভাই কি খবৰ? ভাল ভাল একদম ভালে আছে ন? মানে ভালে মানে বহুত দিনৰ আশা আছিল আপোনাৰ লগত লগ পাম। বহুত বেছি ভালেই লাগিছে। বাকী সৰুৰ পৰাই ক্ৰাছ খাই আহিছো আপোনাৰ লগত, আৰু লগ পালো ৰিয়েলি চালো ভালেই লাগিছে। সঁচাকে সঁচাকে ভাল লাগিলে, তোমাক লগ পাই ভাল লাগিলে আৰু ইয়ালৈ আহি ভাল লাগিলে। আজি প্ৰথমবাৰ আহিছে নেকি দিন? নাই নাই আগতেও আহি থাকো, আমাৰ কুমুদিতা ইয়াতে হেৰি কৰে, বেংকত কৰে। আৰু আগতে আহিয়ে থাকো, আমাৰ ঘৰৰ পৰা ওচৰতে হয়। আজি বুলি নহয় বহুতবাৰ আহিছো, আহিয়ে থাকা কিন্তু আজি ফাৰ্ষ্ট টাইম লগ পালো, নিজৰে জেগা যিহেতু আহিয়ে থাকা। লগ পাইছো এতিয়া ধুনীয়াকে কথা চথা পাতিছে, বহুত বেছি ভালেই লাগিছে। ইপিনে ৰখি কিবা কিবি কথা পাতি আছে। আমাৰ ঢিঙৰ মঞ্চতে আহিছে, তো ভাল লাগিছে। তো গাইস এতিয়া ওলাই আহিলো, লগ পালো দেহাৰ ভাল লাগিছে, বহুত বেছি হেপী ফিল হৈ আছে দেই। এতিয়া নগাঁও গৈ ঘূৰি আহো, তো চাই থাকক দেই ভিডিঅ'টো পুৰা ভালে আছে মাজনী এনে। এতিয়া চিএনজিত পাই গ'লো এখন চিএনজি। তাত জেগা আছে না? নাই ন, জেগা বোলে নাই আৰু বেলেগ এটাত যাব লাগিব বোলা। ফাইনেলি চিএনজি পাই গ'লো, এতিয়া ধুনীয়াকে বহি আছো দেহাৰ। চিএনজিত গৈ আছো আজি গাইস, লগত আনোৱাৰো আছে। কেনেকুৱা লাগিব চিএনজিত গৈ? মই কিন্তু আজি ফাৰ্ষ্ট টাইম গৈছো চিএনজিত হা। আৰু নগাঁও আহিছো কিয় জানে না, নগাঁও মানে ভাত খাবৰ কাৰণে আহিছে। সি মানে লৈ আহিছে বোলো নগাঁও গৈ আজি ভাত খাব, সেইকাৰণে আহি গ'লো আমি ডালি ইছলামিক হোটেল। এখন আছে নগাঁও অভাৰব্ৰিজৰ চাইডত। ইয়াত এতিয়া খালি, ইয়াত বহুত ভাল খানা বনাই বুজিছে। আপোনালোক আহিছে নে নাই কমেণ্টত জনাব, আৰু আহিব পাৰে। বহুত ভাল খানা বনাই, তো গৈ এতিয়া কিবা কিবি খাই লওঁ দিয়া। হাত চাত ক্লিন কৰিলো ধুনীয়াকে, ধুনীয়াকে বহি ললো আৰু অৰ্ডাৰ দি দিম ইয়াৰ পৰা। ঠিক আছে, একদম ধুনীয়া ভাত দিছে আৰু কিবা কিবি দিছে, নাম নাজানো দে আৰু খাই পেলাই খাই দিছো। ধুনীয়াকে খাই ওলাই আহিলো দুইটাই, একদম পেট ভৰা খাই দিলো। মানে আমাৰ আজি কামটো আছিল যে খুৱাই, নগাঁও এইটোৱে কাম আছিল আৰু বাকী নাছিল। তো এইখিনি আৰু বাকী চাই থাকক। এতিয়া গাইছ আকৌ গৈ আছো চিএনজি বিচাৰি, কাৰণ চিএনজি দি আহিছো, চিএনজি দি যাব লাগিব ন, কি কোৱা? এতিয়া কিবা কিবি ধুনীয়াকে খাই ললো দেয়াৰ। এতিয়া আকৌ বেগ গৈ আছো ডিঙত, তো গৈ থাকো দেয়াৰ। এই ডিং 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 যাব নে দাদা? তো গাইছ পাই গ'লো চিএনজি, এতিয়া বহি লৈছো ধুনীয়াকে দেয়াৰ। মোৰ লগত আনোৱাৰ আছে হা। কেনেকুৱা লাগিছে আজি ঘূৰি? বহুত ভাল লাগিছে ন, একদম ধুনীয়াকে ঘূৰিছো চিএনজি দি। চাবাৰটো আজি মই গৈছে বাইক থৈ আহিছো দেয়াৰ, গৈ থাকো ডিঙৰ ফালে, আপোনালোকো চাই থাকক। তো গাইছ আজি ব্লগটো এইখিনি আছিল, আশা কৰো আপোনালোকে ভাল পাইছে। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।